ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই ল'ৰাক লৈ এটা জেগালৈ যাবলৈ ওলালোঁ। ক'লৈনো গৈ আছোঁ তাকে আপোনালোকক দেখাওঁ, চাই থাককচোন আগলৈ ভিডিঅ'টো। আমাৰ চোতালখন সৰু, তাৰ উপৰি আকৌ ৰাস্তাটোও বহুত ঠেক, গতিকে গাড়ী উলিয়াবলৈ বিৰাটেই অসুবিধা হয়। আজি ইমান গৰম, এই গৰমত যে চাবলৈ ওলাইছোঁ, উপায় নাই, নগ'লেও নহয়, সেয়েহে ওলালোঁ। জয় বজৰংবলী বুলি কৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এক চাইডৰ চিটত মোৰ মানুহজন বহিলে। তেওঁ দেখিছেনে, তেওঁ পিছফালে বহিয়ে খুব ভাল পায়। উঠি গৈ মণিৰাম ট্ৰেড চেণ্টাৰৰ সন্মুখ পালোঁ। মণিৰাম ট্ৰেড চেণ্টাৰৰ সন্মুখৰ পৰা আমি হাইৱে ৰাস্তাত উঠি বালাজী মন্দিৰ পালোঁ। বালাজী মন্দিৰতো এবাৰ প্ৰণাম কৰিলোঁ। গৈ থাকিলোঁ, ভীষণ ৰ'দ, ইমান ৰ'দত যে আমি গৈ আছোঁ নহয়, গাড়ীৰ ভিতৰত AC চলায়ো আমি পাত্তা পোৱা নাই। কিন্তু আজিকালি হাইৱে ৰাস্তাবোৰ খুব ধুনীয়া হৈছে, হাইৱে ৰাস্তাত বেছি সময় নালাগে। আমি জালুকবাৰীলৈহে গৈ আছিলোঁ। ল'ৰাৰ আকৌ গাড়ী চলালে মোৰ ওপৰত পুৰা খং উঠে, কিয় জানেনে? মই তাক গাড়ীৰ আগত বহি কৈ থাকোঁ, এইফালে নাযাবা, বাওঁফালে নাযাবা, সোঁফালে বেছি নাকাটিবা, ভালকৈ আগৰ ফালে চোৱা, লাহে লাহে যাবাচোন। মোৰ বৰ টেনশ্যন হৈ থাকে, নাজানো বজৰংবলীৰ কৃপাতেই আমি গৈ আছোঁ বুলিয়ে মই ভাবি লওঁ। তাৰ আকৌ তেনেকৈ কৰি থাকিলে খুব খং উঠে আৰু সি মোক কয়, বহা, ড্ৰাইভাৰৰ চিটত তুমি বহা আৰু গাড়ী চলোৱা। মোৰ দ্বাৰা আৰু নহ'ব এইবোৰ কৰা দেই। আলহীৰ ঘৰত গৈছোঁ যেতিয়া কেইটামান মিঠাই ল'লোঁ আৰু 2 পেকেটমান চিপছ কিনি ল'লোঁ। জালুকবাৰীত কাৰ ঘৰলৈ গৈছোঁ তাকে আপোনালোকক এতিয়া মই লাহেকৈ ক'ম। এয়া মই সোমাই আছোঁ তেওঁলোকৰ ঘৰলৈকে। এয়া এখন বিশেষ আমাৰ আলহী। গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ কলনীত এটা কোৱাৰ্টাৰ হয়। কুকুৰটোৱে সম্ভাষণ জনাই গ'ল দেই। ফুলবোৰ চাওকচোন, চোতালত ৰ'দত হ'লেও ফুলবোৰ চাই কিবা এটা চকু জোৰ পৰি গৈছে। এইটো যে বিচনাতে পৰি আছে, এইটো আমাৰ একমাত্ৰ ভাগিন ল'ৰা, মোৰ হাজবেণ্ডৰ ভণ্টিৰ ল'ৰা। তাৰ ভৰিখনত হেনো দুখ পালে, তাৰপিছত বাথৰুমতে পৰি গৈছিলে বোলে। বাথৰুমত পৰি ভৰিখনত অকণমান মোচোকা খালে। সেইদিনাখন জন্ম পোৱা ল'ৰাটো এতিয়া হেনো দিল্লীলৈকে যাব BTech কৰিবলৈ। সুমনে দিল্লীৰ শিৱনাথৰ ইউনিভাৰ্চিটিত কেমিকেল ইঞ্জিনিয়াৰিঙত এডমিশ্যন লৈছে। সি অহা 4 আগষ্টত গুৱাহাটীৰ পৰা যাবগৈ। গোটেইকেইটাই লগ লাগি পূৰা আড্ডা দিলোঁ, পূৰা ফূৰ্তি মস্তি কৰিলোঁ। কথা কিমান যে পাতিলোঁ তাৰ লগত, সিও পূৰা কথা পাতি আছে চাওকচোন। আমি আচলতে তাক মাত লগাবলৈহে গৈছিলোঁ। গৰমত গৈছিলোঁ যে, সেয়েহে নেমু চৰবত আৰু মিঠাই খালোঁ। সি গান গাই খুব ভাল পায়। সি আমাক গান শুনাই আছিলে, সি ক'ব নোৱাৰাকৈ মই 2টামান কলি ৰেকৰ্ডিং কৰিলোঁ। এটা কাম আছিলে, সেয়ে সোনকালে তাৰ পৰা উভতি আহিলোঁ। চাওকচোন ওপৰে ট্ৰেইনখন গৈছে, কিমান ভাল লাগে ন তেনেকৈ দেখিলে। আপোনালোকেও আমাৰ ভ্ৰমণক আশীৰ্বাদ কৰিব দেই। সি আমাৰ সকলোৰে বৰ মৰমৰ। আজিলৈ ইমানেই। বাই বাই, থেংক ইউ।